পৰা লিডাৰশ্বিপসকলে তেওঁলোকে ক'ব আৰু আমি মিটিঙত থাকি আমি গম পালোঁ তেওঁলোকে কৈছে যে APSLC জীয়াই কাঠাৰ নেতৃত্বত তেওঁৰ লিডাৰশ্বিপত যি ধৰণে নেতৃত্ব দি অট'নমাছ ষ্টেট বা ছেপাৰেট ষ্টেট বা 6 শিডিউল বিষয়টোৰ ওপৰত যি ধৰণে এখেতে উল্টা ফুল্টা যি সময়ত মুখত অহা কথাবিলাক কৈ ফুৰি থকাৰ কাৰণে তেওঁলোকে এখেতৰ নেতৃত্বত তেওঁলোকে বিশ্বাসত ল'ব পৰা নাই। তেখেতে এসময়ত কয় 6 শিডিউল শক্তিশালী কৰিব লাগিব, সমস্ত ক্ষমতাবিলাক 6 শিডিউলতে আছে, অট'নমাছ ষ্টেট নিবিচাৰিলেও 6 শিডিউলতে সকলো ক্ষমতাবিলাক পাব। এই ইত্যাদি কথাবিলাক কৈছে বা এখেতে ASDC নেতৃত্বত MOU, UPDSৰ নেতৃত্বত MOS বা 6 মিলিটেণ্ট কেনেলেফ তেওঁলোকৰ যি চুক্তি 2021ৰ যি MOS, এই সকলো এগ্ৰিমেণ্টৰ যোগেদি যিবোৰ ক্ষমতা কাউন্সিলৰ কাৰণে কাৰ্বি আংলঙৰ ৰাইজৰ কাৰণে লৈ আনিছে সেইটোৰ ওপৰত এখেতৰ বিশ্বাস নাই। এখেতে কয় যে এই সকলো ক্ষমতাতকৈ বোলে 6 শিডিউলতে আৰু আছে বোলে। গতিকে 1986ৰ পৰা ASDC-সকলে আন্দোলন কৰি MOU চুক্তি কৰিছে, UPDS-সকলে 2011ত চুক্তি MOS কৰিছে, 6 মিলিটেণ্ট গ্ৰুপে 200 চুক্তিৰ জৰিয়তে তেওঁলোকে ক্ষমতা লৈ আনি আছে। আৰু এখেতে কয় এইবোৰ বোলে অট'নমাছ কাউন্সিলকহে বৰঞ্চ ক্ষমতাহীন কৰাৰ চুক্তি বুলিহে এখেতে ক'লে। আৰু এখেতে কয় এই তেওঁলোকৰ সকলো নেতৃত্বত কৈ এখেতে বোলে চব পাৰ্কত জানা, তেওঁলোকে একো নাজানে, চুক্তিটো এনেই চৰকাৰৰ লগত আলোচনা কৰি পেলাই একো ক্ষমতা লৈ নানিলে ইত্যাদি কথা এখেতে কৈ ফুৰি থাকে। কিন্তু আমি দেখিলোঁ বা আজি APSLC জেম হানছাৰ নেতৃত্বত তেওঁলোকে গঠন কৰি দেখিছে যে যিহেতুকে 6 শিডিউলৰ ক্ষমতাৰ জৰিয়তে কাৰ্বি আংলং অট'নমাছ কাউন্সিল এই বিশাল এলেকাটো উন্নয়নমূলক কাম কাজ, ভাষা সংস্কৃতি ইত্যাদি সামাজিক অৰ্থনৈতিক যে উন্নয়নৰ কাৰণে 6 শিডিউলৰ যিটো ক্ষমতা সেই ক্ষমতাৰ যোগেদি যথেষ্ট নহয়, সেইকাৰণে অট'নমাছ ষ্টেট লাগিব বুলি কৈ আহিছিল, বৰঞ্চ জীয়াই কাঠাৰে ইয়াৰ বিৰোধিতাহে কৰিছে। গতিকে তেওঁলোকে কৈছে যিহেতুকে APSLC মেঘালয় 1960ত যেতিয়া গঠিত হৈছিল তেতিয়া তেওঁলোকে অট'নমাছ ষ্টেট লাগে বুলিয়ে কৈছিল। 6 শিডিউলৰ ক্ষমতাৰ জৰিয়তে উন্নয়ন সম্ভৱ নহ'ব, সেইকাৰণে অট'নমাছ ষ্টেট লাগে। এখেতে কাৰ্বি আংলঙত আহি এই 1-2 বছৰ আগতে APSLC গঠন কৰিবলৈ অট'নমাছ ষ্টেটটো কি 6 শিডিউলতহে বেছি ক্ষমতা আছে, এনেধৰণৰ উল্টা ফুল্টা কথা মানে কৈ নেতৃত্ব দিয়া হৈছে। গতিকে তেওঁলোকে জীয়াই কাঠাৰ ওপৰত সম্পূৰ্ণ তেওঁলোকে বিশ্বাস তেওঁলোকে হেৰাই গৈছে, যাৰ ফলত তেওঁলোকে নতুনকৈ অট'নমাছ ষ্টেট আন্দোলন কাৰণে অট'নমাছ ষ্টেট আৰ্টিকল 244A কাৰ্বি আংলঙৰ ৰাইজৰ বা অসমৰ ৰাইজৰ যি সাংবিধানিক অধিকাৰ সাব্যস্ত কৰিবলৈ কাৰণে তেওঁলোকে সকলো লিডাৰ, সকলো ৰাজনৈতিক অৰাজনৈতিক সকলো লিডাৰসকলক একত্ৰিত কৰি APSLC নতুনকৈ তেওঁলোকে গঠিত কৰিছে। সেই প্লেটফৰ্মৰ পৰা তেওঁলোকে অট'নমাছ ষ্টেট ভাৰতৰ লিপিবদ্ধ থকা 244 ধাৰা ৰূপায়ণৰ কাম জোৰদাৰকৈ তেওঁলোকে আগবঢ়াই লৈ যাব বুলি পেলাই এই তেওঁলোকে যোৱা 6 তাৰিখ ডিচেম্বৰত তেওঁলোকে গঠন কৰিছে আৰু আজি ৰাজহুৱা হিচাপে সিহঁতে আত্মপ্ৰকাশ কৰিছে। তেওঁলোকে ইছ্যুটো ৰাজনৈতিক ইছ্যু, কিন্তু তেওঁলোকে কৈছে যে বৰ্তমান তেওঁলোকে ইলেকশ্যন খেলাৰ সেইবোৰ কথা তেওঁলোকে প্ৰকাশ কৰা নাই। তেওঁলোকে অৰাজনৈতিক দল হিচাপে
থাকিম বুলি কৈছে, কিন্তু পৰৱৰ্তী সময়ত কি হ'ব এইটোতো সময়ে ক'ব। বিজেপিয়ে প্ৰত্যক্ষভাৱে বা পৰোক্ষভাৱে তেওঁলোকক বিজেপিয়ে মোৰ ভাৱনাটো মই কৈছোঁ, বিজেপিয়ে অট'নমাছ ষ্টেটৰ বিষয়ৰ ওপৰত 244 ধাৰা ৰূপায়ণৰ ক্ষেত্ৰত আমি কনভেনশ্যনৰ যোগেদি ষ্টেট বিজেপিৰ প্ৰেছিডেণ্ট আৰু অসমৰ চিফ মিনিষ্টাৰ তেতিয়া সৰ্বানন্দ সোণোৱাল আছিল, কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ CM আৰু সকলো MEC EM, অট'নমাছ কাউন্সিল ডিমা হাছাও CM EM সকলো অট'নমাছ কাউন্সিলৰ মেম্বাৰ, তিনিওটা ডিষ্ট্ৰিক্ট প্ৰেছিডেণ্ট ডিমা হাছাও, ৱেষ্ট কাৰ্বি আংলং, আমি এদিনীয়া আলোচনা হৈছিল। সেই আলোচনাত আমি যিহেতুকে ভাৰতৰ সংবিধানত লিপিবদ্ধ হৈ থকা ই এক সাংবিধানিক অধিকাৰ, গতিকে বিজেপি দলৰ ফালৰ পৰা বিৰোধিতা কৰা নহয়, বৰঞ্চ আমি নেতৃত্ব দি আমি সাব্যস্ত কৰাৰ কাৰণে আমি আগবাঢ়িব লাগে বুলি আমাৰ দলৰ ভিতৰতে এই আলোচনা আছে। গতিকে আমি অট'নমাছ ষ্টেট গঠনৰ কাৰণে যি এটা দল বা তেওঁলোকে সংগঠিত কৰিছে তাত আমাৰ ফালৰ পৰা আমি সমৰ্থন দিছোঁ। ছাৰ, APHLC দলৰ সভাপতি জয় কাঠাৰে তাৰমানে যিহকে মন যায় সেইটো কথাই কৈ থাকে বুলি ভাবিছে তেনেকুৱাই আৰু এসময়ত কৈছে 6 শিডিউলহে শক্তিশালী কৰিব লাগে, আজিকালি বোলে আকৌ অট'নমাছ ষ্টেট লাগে, আৰু কোনোবা এজনে প্ৰশ্ন কৰিলে সেই প্ৰশ্ন কৰাৰ কাৰণে তই ভংগসেনা বুলি ক'লে, এনেকুৱা ধৰণৰ আৰু মানে সামঞ্জস্য নাই, তাৰমানে কোনো সম্পৰ্ক নথকা কথাবিলাক কৈ থাকে। এজন ৰিপৰ্টাৰে সুধিছে আপুনি অসমতো 6 শিডিউল শক্তিশালী কৰিব লাগে বুলিহে কৈছে, এতিয়া দেখোন আপুনি আকৌ অট'নমাছ ষ্টেট লাগিব আৰ্টিকল 2 এমপ্লয়মেণ্টৰ কাৰণে আমি কাম কৰিব লাগে বা শক্তিশালী হ'ব লাগে আমাৰ সংগঠনটো বুলি কৈছে, তেনেহ'লে কোনটো আপুনি কৰিব? এইবিলাক ৰিপৰ্টাৰজনক উল্টা সুধিলে তুমি বংগসেনাৰ এজেণ্ট নেকি? বংগসেনাৰ এজেণ্ট আমিতো বুজিয়ে পোৱা নাই, কি ওপৰত ভিত্তি কৰি বংগসেনাৰ কথাত এখেতৰ মুখত কোনো সময়ত ওলাই থাকে আমি নাজানোৱেই। ছাৰ এটা কথা